নমস্কাৰ নাথ গড ফাৰ্মিংলৈ সকলো ভিউৱাৰ্ছকে স্বাগতম। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইখিনি যে দেখিছে শুকান খাদ্য হিচাপে ছাগলীক দি আছোঁ। শুকান বস্তু নোহোৱাকৈ ছাগলী পোহা বহুত মুস্কিল হয়। মই কিছুমান ঘাঁহ লগাইছোঁ। এইবোৰ দেখিছে, এইটো সৰগম চুদান ঘাঁহ হয়। এইটো SSG বুলিও কয়, মানে সৰগম চুদান ঘাঁহ। তাৰ বাদেও এইখিনি দেখিছে, এইখিনি মাখন গ্ৰাছ হয়। মাখন গ্ৰাছৰ গুটি এয়া আৰু বিভিন্ন ধৰণৰ, এইটো ৰিণা ঘাঁহ হয়। এনেকৈ বিভিন্ন ধৰণৰ এতিয়া মানে ঘাঁহৰ গুটি মই সিঁচিছোঁ। এয়া চাওক, এইখিনি এতিয়া এসপ্তাহমান হৈছে। এসপ্তাহমানত ইমানখিনি মাত্ৰ হৈছেহে। তো এইখিনি ঘাঁহ ৰেডি হ'বলৈ মোৰ বহুত সময় লাগিব। এইটো সময়ত ছাগলীক খুৱাম কি? ছাগলীখিনিক খুৱাবৰ কাৰণে কিছুমান মই শুকান ঘাঁহৰ ব্যৱস্থা কৰি লৈছোঁ। শুকান ঘাঁহবোৰ দিছোঁ ছাগলীক। চাওক, ছাগলীখিনিয়ে খাইছে, বৰ ধুনীয়াকৈ খাই আছে। আৰু শুকান ঘাঁহবোৰ দিলে ছাগলীয়ে খায়। কেঁচা ঘাঁহতকৈ শুকান ঘাঁহ দিলেতো কোনো অসুবিধা নহয়। কেঁচা ঘাঁহ দিলে সিহঁতৰ লেট্ৰিনটো ঢিলা হোৱাৰ চান্স থাকে, মানে অলপ ঢিলা থাকে। কিন্তু শুকান ঘাঁহ খোৱালে আপুনি যিমানেই নোখোৱাওক, শুকান ঘাঁহ খোৱালে সিহঁতৰ হাগাটো কেতিয়াও মানে ঢিলা নহয় আৰু ছাগলীৰ স্বাস্থ্যও ভালে থাকে। এইখিনি যে দেখিছে, এই শুকান ঘাঁহেই মই গোটাই থৈছোঁ। এইখিনি বহুত যথেষ্ট হয়, মানে বহুত বেছি হয় ক'বলৈ গ'লে। এইটো মোৰ 16x12 এটা ৰুম হয়। এই ৰুমটো গোটেইখিনি মই ভৰাই থৈছোঁ এই শুকান ঘাঁহবিধ আনিয়েই। এইটো মানে বহুতেই দৰকাৰ। এনেকৈ নহয় যে এইখিনি ঘাঁহ মই এই 2 এদিনতে খুৱাই বা এমাহ দুমাহতে খুৱাই শেষ কৰিব লাগিব, এইটো কথা নহয়। এইখিনি মই গোটাই ৰাখিছোঁ যাতে অহা বছৰ এনেকুৱা দিনলৈকে মই আকৌ ঘাঁহখিনি চলাব পাৰোঁ। এনেকৈ শুকান ঘাঁহ ৰখাটো মোৰ মতে বহুতেই প্ৰয়োজন। এয়া বাৰিষা দিনততো বহুত ভালকৈ মোৰ কাম আহিব। আৰু বৰ্তমানো ঘাঁহৰ যোগাৰ নোহোৱালৈকে এয়া মই খুৱাইয়ে আছোঁ। আৰু সৰিয়হৰ দিনত সৰিয়হৰ কটালিটো গোটামেই। বৰ্তমান এইখিনিও গোটাই থৈছোঁ। দেখিছে, যথেষ্টখিনি মই গোটাই থৈছোঁ। কিছুমান বস্তাটো আছে, বস্তাত আছে আমাৰ যিবোৰ চালতে জাৰোতে যিবিলাক মানে ঘুগুলা ওলায়, সৰু সৰু ভাঙি ছিঙি যোৱা, সেইবোৰ বস্তাত ভৰাই থৈ দিছোঁ। এইখিনি দেখিছে, এই বস্তুখিনি ছাগলীয়ে কেনেকৈ খায়, প্ৰথমতে ছাগলীয়ে কেনেকৈ খায় এইটো মই দেখুৱাই আছোঁ। তাৰপিছত কৈ আছোঁ যে এইটো বস্তু আচলতে কি। নহ'লে আগতে ক'লে আপোনালোকে ভাবিব যে ছাগলীটো নাখাবও পাৰে, এনেই দেখুৱাইছে। আচলতে ছাগলীয়ে খাইছেনে মই চাই দেখুৱাই ল'ব বিচাৰিছোঁ। তাৰপিছত ক'ম যে এইটো বস্তু একচুৱেলি কি হয়। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায়, চাই পেলাই অলপো যদি ভাল পায়, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব ভিডিঅ'টো। তেতিয়া বহুতখিনি মই উৎসাহ পাম আৰু নতুন ভিডিঅ' বনাবৰ বাবে। আহকচোন চাওঁ ছাগলীয়ে কিমান ধুনীয়াকৈ খাই আছে। এয়া চাওক, শুকান ঘাঁহবোৰ মই ছাগলীক দিছোঁ। এনেকৈ ৰেক বনাই লৈছোঁ। ৰেক বনাই লৈ তাতে দিয়া গৈছে আৰু ছাগলীখিনিয়ে খাইছে। ধুনীয়াকৈ খাই থাকে সিহঁতে, মানে পেট মোটামুটি ভৰাই লয়। আৰু এই শুকান ঘাঁহ খোৱাৰ পিছত ছাগলীখিনিয়ে একচুৱেলি পানীও বেছিকৈ খায়। আৰু ঘাঁহখিনি মই এনেকৈ দিছোঁ যে তাতে নিমখ পানী কৰি পেলাই তাত ছটিয়াই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে তেনেকৈ ছটিয়াই দিব পাৰিব। যদি প্ৰথম অৱস্থাত ছাগলীয়ে খাব নিবিচাৰে, তেতিয়াহ'লে আপোনালোকে তেনেকৈ নিমখ পানী বা তাতে মিঠৈ সানি পেলাই তেনেকৈ দিব পাৰে। এইখিনি আকৌ বস্তাতে এনেকৈ দি থৈছোঁ। বস্তাতে খোৱালৈকে খাই আছে। কোনোবাই ৰেকত খায়, কোনোবাই বস্তাত খায়, মানে ভাগ ভাগ কৰি দিব লগা হয়। নহ'লে ছাগলীখিনিয়ে অলপ খচাখচি কৰিব বিচাৰে, ইজনে সিজনক খুচিয়াই। ইয়াত চাওক, মই ধুনীয়াকৈ বনাই দিছোঁ, সুবিধা কৰি দিছোঁ যাতে খাই থাকিব পাৰে। তো আপোনালোকে দেখা পালে কিমান ধুনীয়াকৈ ছাগলীখিনিয়ে খাই আছিলে। এতিয়া কওঁ যে এই বস্তুখিনি একচুৱেলি কি। এইখিনি হ'ল কি, মাটিমাহৰ মেইন গছবিলাক হয়। মানে গৃহস্থই মাটিমাহটো মাৰি লোৱাৰ পিছত যিবিলাক গছ বাচি যায়, সেই বস্তুটো মই আনি লৈছোঁ ছাগলীৰ কাৰণে। এছাৰ যথেষ্টখিনি আনি থৈ দিছোঁ। আপোনালোকে এতিয়া মাটিমাহৰ ছিজন হয়, যদি ইচ্ছা কৰে তেনেকৈ ইয়াক গোটাই ল'ব পাৰিব। গৃহস্থই মোৰ পৰা কোনো ধৰণৰ পইচা লোৱা নাই। খালি তেওঁলোকে জ্বলাই দিয়াৰ আগতে মই বস্তুখিনি সংগ্ৰহ কৰিছোঁ, গাড়ী লৈ গৈছোঁ, মানুহ লৈ গৈছোঁ, ভৰাই পেলাই লৈ আহিছোঁ। আপোনালোকে ইচ্ছা কৰিলে তেনেকৈ পেলাই আনি থ'ব পাৰিব। ছাগলীয়ে খাই বহুত ভালকৈ খায় আৰু ছাগলীৰ স্বাস্থ্যৰ কাৰণেও ভাল। মাহজাতীয় খাদ্যত বেছিকৈ প্ৰ'টিন থাকে, সেইটো সকলোৱে জানে। আৰু ছাগলীৰ কাৰণে বহুত উপকাৰী হয়। আপুনি ইচ্ছা কৰিলে এনেকৈ গোটাই ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে উপকৃত হ'ব পাৰে, তেতিয়া নিশ্চয়কৈ ভাল লাগিব। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।